তেজস্বিতা নেকি? বৰ্তমান সময়ত মাজুলীৰ শিশু শিল্পী তেজস্বিতা বৰুৱাৰ এটি কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। ইমান সুন্দৰ কথা বতৰা, ইমান অমায়িক, শুনিলে আপোনাৰ চকু পানী বৈ আহিব। হেল্ল'? তেজস্বিতা নেকি? হেল্ল'? তেজস্বিতাই কৈছা নেকি? মই তেজস্বিতাই কৈছো, হয়। তুমি যে চশমা লৈছিলা, পিন্ধি কেনেকুৱা পাইছা? তাৰ পৰা ফোন কৰিছো। মই চশমাযোৰ পিন্ধি ভালে পাইছো। সেইকাৰণে ফোন কৰিলো। আৰাম লাগে মানে চশমাযোৰ পিন্ধি। আৰাম লাগে? সেইকাৰণে সুধিবলৈ ফোন কৰিলো। আহিবা কেতিয়াবা ইয়ালে, নাচি দেখুৱাবা। কেতিয়া আহিবা যোৰহাটলৈ? যোৰহাট কেতিয়া যাওঁ মই নাজানো বাৰু, এতিয়া এক্সাম চলি আছে। এক্সাম দি লোৱা, আহিলে আমাৰ ইয়াত সোমাবা। হ'ব বাৰু। ঠিক আছে, ভাল লাগিলে। থৈছো। বেষ্ট অফ লাক এক্সামৰ কাৰণে। থেংক ইউ। ৱেলকাম, থৈছো।